নমস্কাৰ বন্ধুসকল, ভাইটিয়াছাম ব্লগ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ ভোগালী উৎসৱ চাবলৈ। লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত বিভিন্ন ৰকমৰ প্ৰতিযোগিতা হৈ আছে। ভিডিঅ'টো শেষলৈকে চাই যাওক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
কি হ'ল? 500 টকা চলা খলকাই লোৱা এতিয়া আমাৰ চৰকাৰে 5,000 প্ৰভাৱ দিলে 5,000 প্ৰভাৱ আৰু কোনোবা প্ৰভাৱ পাৰে না গতিকে সেইটো পৰ্যাপ্ত এটা পৰ্যায় আছে নহয় যাতে আমাৰ দুজন উঠিব পাৰে ফাৰ্ষ্ট ছেকেণ্ড হেৰি হ'ব আৰু প্ৰথম আমাৰ তোৰ পৰিগাৰ পিছত ভাবকে গাড় পৰিব দা পিছত অকমান পিছলে পিছা ইয়াৰ পিছত কোন উঠিব বিপুলা কাপোৰ পিন্ধি পেলাই গৈ বিপুলা আহিব ময়ো উঠিম পাৰিব Hi, hi.
কোন আহিব কলকাতাত পৰি নাই পায় না আঁতৰি দিয়কচোন অকণমান অকণমান বহলৈ দিয়ক ইয়াৰ পিছত আমাৰ প্ৰথম প্ৰতিযোগী সুভাষ শৰ্মা ইতিমধ্যে সাজু হৈছে মই ভাবিছোঁ তেওঁ প্ৰথমবাৰ টিমটো ভাঙিব তিনিবাৰ ঘূৰাই দিব বান্ধি হোৱাৰ পাছত তিনিবাৰ ঘূৰাই দিব এই চকু নাকটো অলপ উলিয়াই উঠাই মই অৱস্থা কৰিব লাগে তল পিনে চালে নহ'ব দেখিছে নেকি বা মই কি কৰি আছো দেখিছ তিনিবাৰ হাতত আমি লাঠি দিছো এয়া আমাৰ সুভাষ শৰ্মা বিফল হৈছে আৰু পাছৰ পৰ্যায়ত আমাৰ ভাই নাজানিকা টিমটো একেবাৰে ভাঙি চাকা